ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ। তো নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। তো গাইজ, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ ভালেই হ'ব। যদিও কোনোবাৰ বেয়া আছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তো তেওঁৰো ভাল কৰক। তো গাইজ, মানে এইকেইদিন ইমানেই বৰষুণ, ক'ত যাম কি কৰিম বাৰু একোৱেই ভাবিব পৰা নাই। তো আজি এতিয়াহে মানে অলপমান বৰষুণটো এৰিছে। তো মই ঘৰৰ পৰা এতিয়া ওলাই আহিছোঁ, মানে আমাৰ সন্মুখৰ ৰাস্তাটোত। তো ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট হ'ব বাৰু। এয়া আকাশখনৰ এটা ধুনীয়া ভিউ চাব পাৰে। সুন্দৰ ধুনীয়া মৰম লগা গাঁওখন। তো এইখনে হয় আমাৰ গাঁও, তো ভিলেজ এৰিয়া। তো এনেকুৱা পৰিস্থিতি বাৰু। তো সেইপিনে দেখিছে, সেইটো আগৰ ৰাস্তা। তো সেই আগৰ ৰাস্তাতেও দি মানে যাব লাগিব। এতিয়া আহি পাই গ'লোঁ মই ঘৰত। তো এইটো বাৰু হয় মোৰ ঘৰ। এতিয়া মই ঘৰৰ ভিতৰলৈ সোমাইছোঁহি। তো গাইজ, ড্ৰেছটো অলপমান চেঞ্জ কৰিব লাগিব, তাৰপিছত ধুনীয়াকৈ গৈ আছোঁ অলৰেডি। এতিয়া মানে বাইকখন ল'ব লাগিব গাইজ, আৰু গৈ আছোঁ এতিয়া বাৰু ৰাস্তাৰ পিনে ওলাই গৈ আছোঁ, আগলৈ গৈ আছোঁ। ক'ত কি হ'ব বাৰু নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া পাকা ৰাস্তাটো পামেই আৰু। মানে এতিয়া আহিছোঁ মই, এইটো ৰাস্তা হয়, এইখন ব্ৰিজ হয় বাৰু। তো ইয়াতে আছোঁ এতিয়া মই। তো চাওক, সকলো পিনে পথাৰ আৰু সকলো পিনে মানে ধুনীয়া ধুনীয়া পাহাৰ, এনেকৈ ধুনীয়াকৈ দেখিব পাৰে। পূৰা একদম ভলীবল খেলাই আছে মানে সৰু সৰু ল'ৰাবিলাকে ইয়াতে। তো এতিয়া বাৰু 4জন আছে ইয়াতে। লগবিলাক অলপ পিছত এনেকৈ আহিব ন, ইয়াতে মানে খেলাব, একদম জেগা নতৰা হৈ যাব। তো এতিয়া ইহঁতে ষ্টাৰ্ট কৰিছে। এতিয়া আহিছোঁ মই মানে একদম ফিল্ডলৈ ওলাই আহিছোঁ। তো এয়া চাওক, ইয়াতে ভলীবল খেলাই বাৰু। ইয়াতে ডাঙৰ ডাঙৰ ল'ৰাবোৰ ইয়াতে খেলায়, আৰু ইয়াতে বিহু মঞ্চ এইখন হয় আমাৰ গাঁৱৰে পৰিৱেশৰ। আৰু এইপিনে চাওক গাইসকল, এয়া হয় এইখন স্কুল, সৰুতে পঢ়া। তো প্ৰথম লাইফত মানে সৰুতে এইখন স্কুলতে আহিছিলোঁ, নিধানুৰাম LP স্কুল হয় এইখনে। মই স্কুলৰ মানে বাৰাণ্ডাখনত আহিছোঁ। তো যেনেকুৱা আগতে বাৰু আমি যেতিয়া পঢ়িছিলোঁ, তো তেতিয়া যেনেকুৱা বাৰু এতিয়াও ঠিক তেনেকুৱাই আছে, কিন্তু কিছুমান বস্তু আৰ্ট কৰিছে বাৰু। আৰ্টবিলাক কেনেকুৱা কৰিছে মই আপোনালোকক নিশ্চয় দেখুৱাই আছোঁ। তো চাওক কিমান ধুনীয়াকৈ আৰ্টবিলাক কৰিছে। এইবিলাক বাৰু নাছিল এনেকৈ, তো বহুতেই ধুনীয়া লাগিছে। বাকী এইবিলাক যিমানখিনি যেনেকুৱা কণ্ডিশ্যন দেখিছে, তো তেনেকুৱাই আছে বাৰু। তো এইখন ব্ৰেঞ্চত সৰুতে বহিছিলোঁ মই, তো মোৰ এতিয়ালৈকে মনত আছে। এইবিলাক ধুনীয়া ধুনীয়া এনেকৈ আৰ্ট কৰা হৈছে। তো চাওক কিমান ধুনীয়া ধুনীয়াকৈ। নিধানুৰাম প্ৰাথমিক বিদ্যালয়, তো 1921 চনত হৈছিল এই স্কুলখন মানে স্থাপিত। তো বহুতেই ধুনীয়া পৰিৱেশ, এতিয়াও ধুনীয়াই হৈ আছে সকলো পিনে। এইবিলাক লোহা, তো যেতিয়াৰ পৰাই দেখিছোঁ, তো তেতিয়াৰ পৰাই মানে এনেকৈ আছে। তো চাওক এনেকৈ চিৰি দি উঠিব পাৰে মানে। তো ইয়াৰ পৰা এনেকৈ এইটো চেলচেলি খেল বুলি কোৱা হয়। তো এইবিলাক এনেকৈ ধুনীয়াকৈ আছে। এইডাল বাৰু ভাঙিছে, তো বহুত পুৰণা হ'ল, কিমান থাকিব আৰু। তো তথাপিও যে ইমান পুৰণা বস্তুবোৰ ইয়াতে এতিয়াও আছে। মানে এতিয়া গৈ আছোঁ মই পিছপিনে। তো পিছপিনৰ পৰিৱেশটো কেনেকুৱা আছে বাৰু। অ' মাই গড। তো গাইজ চাওক কিমান ধুনীয়াকৈ বনাইছে, লেট্ৰিন বাথৰুম ইমান ধুনীয়াকৈ বনোৱা হৈছে। এইবিলাক বাৰু আমি যেতিয়া আছিলোঁ তেতিয়া ইয়াতে এনেকুৱা নাছিল। তো এইবিলাক পানীৰ টেংকি লগোৱা হৈছে ধুনীয়াকৈ। আমি যেতিয়া আহিছিলোঁ মানে, তো তেতিয়া আছিল এইটো বস্তু আছিল মানে। তো লেট্ৰিন বাথৰুম এইটোৱে হয়। তো মানে স্কুলখনৰ পিছপিনের এৰিয়াটো মানে। তো গাইজ, মানে এতিয়া গৈ আছোঁ মই আৰু আগলৈ বাৰু। পিছপিনে এবাৰ দেখুৱাই দিলোঁ আপোনালোককো, তো কেনেকুৱা পৰিৱেশটো হৈ আছে। তো এতিয়া গৈ আছোঁ, চিধা যাব লাগিব আৰু এইপিনেদি। তো গৈ আছোঁ আগলৈ। আগত যিখন স্কুলৰ সন্মুখত ফিল্ড দেখিছে, তো এই ফিল্ডখনতে এখন বম ডাঙৰ খেলা হ'বলৈ আহি আছে। তো অলপ পিছতে মানে খেলাখন হ'ব আৰু। তো হ'ল দষ্ট পূৰা একদম বাইকখনত বহি আছিল, লাজতে মানে একদম নামি দিলে। এতিয়া মানে গছত উঠিব। অ' মাই গড। তো গাইজ, এইখনে হয় মানে ফিল্ডখন। তো বিহু মঞ্চ এইখন হয়, আৰু ইয়াতে হ'ব বম ডাঙৰ এতিয়া খেল হ'ব। তো ধুনীয়া যিটো খেলা হ'ব বুলি কথা আছিলে, কিন্তু খেলাখন আজি নহ'ল। তো মানে অলপ বৰষুণটো বেছিকৈ দিছে, তো দেখুৱাব নোৱাৰিলোঁ। দেখুৱাম বুলি কৈছিলোঁ, তোমালোকে বেয়া নাপাব, নেক্সট কেতিয়াবা দেখাম আৰু। তো এতিয়া গৈ আছোঁ মই এটা ঠাইলৈ। গাইজ, এতিয়া মই পাই গ'লোঁ এয়া সৰুকৈ এখন মাৰ্কেট। তো আৰু আগলৈ যাম, এইটো ৰাস্তাৰে চিধা গৈ আছোঁ। আজি মানে সকলো পিনে বৰবাদ আৰু একোৱেই কাম নহ'ল আজি। যিমানখিনি কাম কৰিলোঁ মানে একোৱেই কামটো সম্পূৰ্ণ কামত কটাই কিনে কৰিব নোৱাৰোঁ। দোকানত আহিম বুলি ভাবিলোঁ, তো এই দোকানখনো একচুৱেলি বন্ধ আছে এতিয়া। ইয়াতে ৰাস্তাৰ কাণ্ডাতে হয়। যিটো কামত আহিম বুলি ভাবিছিলোঁ, সেই কামটো মানে একচুৱেলি কৰিব নোৱাৰিলোঁ। আপোনালোকক মই আজি খেলাখনো দেখাব নোৱাৰিলোঁ। তো বৰষুণটো ইমানেই দিলে, মানে কি ক'ম আৰু। তো মানে খেলাখনে আজি নহ'ল বাৰু। তো নেক্সট আৰু এদিন হ'ব। তো যিদিন হ'ব বাৰু সেইদিন মই অলপমান চটকৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া আছোঁ মই, ইয়াৰ গাড়ী আছে, তো গাড়ীখনৰ ওচৰতে আছোঁ। তো মানে ইটো কামত আহিলোঁ, সেইটো কামো নহ'ল, সেইটো কামত গ'লোঁ, সেইটো কামো নহ'ল, কি কৰিম আৰু গাইজ। তো আপোনালোকে বেয়া নাপাব, নেক্সট আৰু এটা ধুনীয়া ধামাকাদাৰ ব্লগত আহি আছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। তো যদি কোনোবাই চেনেলটো নতুন হয়, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। তো আকাশখন ইমান ধুনীয়াকৈ